हेलो दोस्तों बहुत दिन पिছত আহিলোঁ আমি গুৱাহাটী চিৰিয়াখানা চাব চাওক মস্ত চিৰিয়াখানা গুৱাহাটী মোৰ জীৱনত প্ৰথম আহিছোঁ চিৰিয়াখানাত অসমৰ চিৰিয়াখানাত জীৱ জন্তু আৰু গছ গছনি ভৰা ব্লক আৰাম প্রতি শুক্রবারে চিড়িয়াখানাটো বন্ধ আছে। বস্তু মোৰ জীৱনত প্ৰথম আহিছোঁ চিৰিয়াখানা চাব তোমালোকক সকলো দেখাম যিমান আছে চব বস্তু চিৰিয়াখানা। এই দোস্ত এইটো হ'ল মেইন গেট, ইফালে 1 নম্বৰ কলা বান্দৰ, জিৰাফ, ইফালে বাঘ চাক টাইগাৰ সকলো 12 নম্বৰ, এই 18 নম্বৰ সিংহ, 19 নম্বৰ টাইগাৰ, গড চাল সকলো চালোঁ। প্ৰথমে হৰপহু চালোঁ। হৰপহু এটা হৰিণৰ দৰে জন্তু। এতিয়া চাই আছো জিৰাফ, চাওক কিমান ডাঙৰ জিৰাফ। মাত্ৰ এটা জিৰাফ চালো। দোস্ত ৰূপালী ডৰিক দেখতে কি দোস্ত মানুহ আৰু মানুহ চাওক ইয়াত চৰাই চিৰিকটি মানে এতিয়া বান্দৰ কলা বান্দৰ দোস্ত ইফালে আছে পতিয়া ভাগ, গং, বালুক, পক্ষী গ্ৰহ প্ৰৱেশ। ইফালে বহুত আৰু বস্তু আছে। ইফালে যাম ইয়াত কিবা এটা বন মেকুৰী টাইগাৰ চাব গৈ আছো টাইগাৰ মানুহ বহুত মানুহ আহিছে। ভালুক এইটো উট পক্ষী, উট চৰাই। গুৱাহাটী মানে বহুত ধৰণৰ জীৱ জন্তু পাব একদমেই অজগৰ এইটো অজগৰ সাপ, চাওক বহুত ডাঙৰ অজগৰ। এইটো কুম্ভীৰ, ইয়াতে কাছ আছে। কুম্ভীৰ চাইছো, কাছ উঠা নাই।